লোকেল মুৰ্গী আৰু অমিতাৰ সৈতে বইল আঞ্জাখন ৰেডি হৈ গ'ল খাবৰ বাবে। এইদৰে কোনে কোনে খাই ভাল পায় বাৰু। এফালে দেউতাই মুৰ্গীটো চাফা কৰিবৰ বাবে লৈছে। এইদৰে পুৰি চাফা কৰিলে খাবলৈ বেছি টেষ্টি হয়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল দা এছ.কে ৱৰ্ল্ডৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকে। মুৰ্গী চাফা কৰি এইফালে কাটিব লৈছে দেউতাই। আজি ৰেচিপিটোৰ কাৰণে লৈছোঁ অমিতা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এয়া লোকেল মুৰ্গী, কেইটামান কেঁচা জলকীয়া, জালুক, দালচেনি, আদা, নহৰু। জালুক কেইটামান সৰহকৈ লৈছোঁ আৰু নহৰু সৰহকৈ লৈছোঁ। খুন্দনাটোত জালুক, আদা, নহৰু, দালচেনি, কেঁচা জলকীয়াকেইটা খুন্দি লৈছোঁ। কেৰাহীখন পাতি গৰম হ'লত কেৰাহীখনত অলপমান নিমখ দিছোঁ, কমকৈ দিছোঁ, পাছত আকৌ দিম। এতিয়া ইয়াতে নিমখখিনি গৰম হ'লত মুৰ্গী মাংসখিনি দি দিম। যিহেতু বইলকৈ বনাম সেইকাৰণে অলপ নিমখ দি লৈছোঁ। এইদৰে কোনে কোনে খাইছে বাৰু বইল লোকেল মুৰ্গী অমিতা। স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু খাবলৈ বহুত সোৱাদ হয়। এতিয়া ইয়াতে দিম অলপমান হালধি, লৰাই দিছোঁ এইদৰে এবাৰ। গেছটো কমাই লৈছোঁ অলপ। আৰু দিম অকণমান কাশ্মীৰী পাউডাৰ। ইয়াতে এতিয়া দি দিছোঁ খুন্দনাত খুন্দি লোৱা আদা, নহৰু, জালুক, জলকীয়াখিনি। গোটেইখিনি লৰাই লৈছোঁ আৰু এইখিনি এতিয়া দি দিম কাটি লোৱা অমিতাখিনি। গোটেইখিনি ভালদৰে লৰাই ঢাকন দি থৈ দিম সিজিবৰ বাবে, গেছটো কম কৰি। 5 মিনিটমান ঢাকনখন অঁতৰাই লৰাই সিজোৱাৰ পাছত এয়া অমিতাখিনিও অলপ প্ৰায় সিজিছে। এতিয়া ইয়াতে পানী দিম। পানী অলপ সৰহকৈ দিছোঁ কাৰণ বইল কৰি বনাম। পুনৰ পানীখিনি উতলিবৰ বাবে ঢাকন দি থৈ দিলোঁ। আধা ঘণ্টামান উতল অহাৰ পাছত এয়া চাওক পানীখিনি কমি গৈছে আৰু অমিতা, মুৰ্গী মাংস চব ভালদৰে সিজিলে। এতিয়া গেছটো অফ কৰি দিম। এয়া চাওক ৰাতিৰ থালিখন ৰেডি হৈ গ'ল। মুৰ্গী মাংসৰ সৈতে অমিতা বইল আৰু লৈছোঁ অলপমান আচাৰ। আজিৰ থালিখনত ইমানেই আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।